साननैनि हाबाफारिजों CDPO, सुपारभाइजार आरो पसन मावख'गिरिफोरनि फोरोंथाय हाबाफारि खुंदों। चिरां जिल्ला प्रजेक्ट मेनेजमेन्ट इउनिट पसन अभियान आरो चिरां जिल्ला समाज अनसाय बिफाननि बानजायनायाव साननैनि हाबाफारिजों CDPO, सुपारभाइजार आरो पसन मावख'गिरिफोरनि फोरोंथाय हाबाफारि खुंदों। बे फोरोंथाय हाबाफारियाव समाज अनसाय बिफाननि गाहाय बिथोनगिरि बिबास मुदी आरो समाज अनसाय बिफाननि मावफुं सोद्रोमा गौतम दास, MLA जयन्त बसुमतारी, चिरां जिल्ला बेंगिरि नरेन्द्र कुमार शाह आरो गोबां बिफाननि मावख'गिरिफोराबो बाहागो लादोंमोन। दिनै चिरां जिल्ला कृषि बिगियान केन्द्रनि नब्लाङाव CDPO, सुपारभाइजार आरो पसन मावख'गिरिफोरनि थाखाय साननैनि फोरोंथाय हाबाफारि खुंनाय जायो। আজি আমাৰ ট্ৰেইনিঙৰ বিষয়বস্তু হৈছে এইটো কোৱা হয় CMEM, কমিউনিটি বেছড মেনেজমেণ্ট অফ চেঞ্চুৰী। আমাৰ যিখিনি চিভিয়াৰলি এবিউজ চিলড্ৰেন থাকে উপস্থিত ভোগা, তো এই উপস্থিত ভোগা সংখ্যাটো যিমান হ'ব লাগে আমাৰ হিচাপত তাতকৈ কম দেখা যায়। সেইটোৰ কাৰণে আমি সুপাৰভাইজাৰ অংগনবাদী তেওঁলোকক প্ৰশিক্ষণটো শুদ্ধকৈ দিব লাগিব। এতিয়া আমাৰ হিচাপত প্ৰায় 1000ৰ পৰা 1500ৰ ভিতৰত অপুষ্টিত ভোগা ল'ৰা ছোৱালী থাকিব লাগে, কিন্তু ইয়াত তাতকৈ অলপ কম দেখা গৈছে। সেইকাৰণে আমি তেওঁলোকক কৈছোঁ যে আপোনালোকে আমাৰ যিটো গ্ৰ'থ মনিটৰিং চাৰ্ট থাকে সেইটো ভালকৈ আপোনালোকে চাওক। যেতিয়া নেকি এই বাচ্চাবোৰ আমি আইডেণ্টিফাই কৰিব পাৰিম, তেওঁলোকক সুস্থ সবল বাচ্চা কৰিবৰ কাৰণে কি কি পদ্ধতি ল'ব লাগে সেই বিষয়ৰ ওপৰত আমি আজি আলোচনা কৰিছোঁ। তাৰ কাৰণে আমি উপায়ুক্তকো মাতি আনিলোঁ আৰু আমাৰ কেভিকেৰ চিফ চাইণ্টিষ্টকো আমি ইনভাইট কৰিলোঁ আৰু জইণ্ট ডাইৰেক্টৰ অফ হেল্থৰ, কাৰণ সকলো একেলগে কাম কৰিলেহে আমি এই অপুষ্টিটো নিৰ্মূল কৰিব পাৰিম। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ মন্ত্ৰী মহোদয়ে যিখিনি চেষ্টা কৰি আছে অপুষ্টি দূৰ কৰিবৰ কাৰণে, কি কি পদক্ষেপ ল'লে অপুষ্টি দূৰ হ'ব, এইখিনি আজি আমাৰ এই টেকনিকেল ছেশ্যনবোৰত আলোচনা। চিৰাং ডিষ্ট্ৰিক্ট হিচাপে আপোনালোকে আজি কথা পাতিছে, মেছেজটো কি পাইছে আপোনাৰ? মেছেজ খুব ভাল। ইয়াত মানে যিখিনি আমি কৰ্মী বা ছুপাৰভাইজাৰ অফিচাৰ পাইছোঁ, তেওঁলোক কাম কৰিবৰ কাৰণে আগ্ৰহী আৰু আমিও তেওঁলোকক এটা মাৰ্গদৰ্শন দিছোঁ যে কেনেকৈ কাম কৰি যাব লাগিব। তেওঁলোকে আমাৰো মানে উৎসাহ দেখি তেওঁলোকেও ভাল পাইছে আৰু ভাবোঁ অহা 3 মাহৰ পৰা 6 মাহৰ ভিতৰত আমি খুব ভাল ৰিজাল্ট চিৰাং ডিষ্ট্ৰিক্টত পাম। থেংক ইউ। আমাৰ ছুপাৰভাইজাৰ আৰু CDPO বিভিন্ন প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে আৰু চিৰাঙত। এতিয়া আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিৰ্দেশ আমাৰ অঞ্চলত যিবোৰ নৱজাতক শিশু আছে, পুষ্টিহীনতাত নৱজাতক শিশু মৃত্যুবৰণ কৰে, বিভিন্ন ৰোগত আক্ৰান্ত হয়। পিছলৈ তেওঁলোকে সেই শিশুক মানে প্ৰাপ্তবয়স্ক অৱস্থাত বিভিন্ন কাম কৰিব নোৱাৰা হয়, মানে সমস্যাত পৰে, বিভিন্ন ৰোগত আক্ৰান্ত হৈ পেলাই। গতিকে শিশুসকলক পুষ্টিকৰ খাদ্য, কি পুষ্টিকৰ খাদ্য দিব লাগে, বটল কেনেকৈ কৰিব লাগে, তেওঁলোকৰ ভেকচিন, ইমিউনাইজেশ্যন, প্ৰেগনেণ্ট লেডি এজনী কি কৰিব লাগে, এটা সুস্থ সবল শিশু জন্ম দিয়াৰ কাৰণে খাদ্যৰ ক্ষেত্ৰত ভিটামিন, ঔষধ, অন্যান্য যি দৰৱ লাগে সেইবোৰ ক্ষেত্ৰত কৰিব লাগে। এই দায়িত্বটো আমাৰ ছুপাৰভাইজাৰসকলৰ, অংগনবাদী ৱৰ্কাৰসকলৰ আৰু আমাৰ বিভাগৰ বিষয়াসকলৰ। তো আমি এই সম্পৰ্কত এইবোৰ বৰ্তমান যেনেকৈ চলি আছে তাতকৈ আৰু ভাল কৰাৰ কাৰণে ৰিপৰ্টবোৰ মিনিমাইজ কৰাৰ কাৰণে মেম চিলড্ৰেন মিনিমাইজ, যাতে পুষ্টিকৰ খাদ্যৰ মৃত্যুবৰণ নকৰে, ইনফেণ্ট মৰ্টেলিটি ৰেটটো মিনিমাইজ কৰা, এইবোৰ মিনিমাইজ কৰাৰ কাৰণে, হ্ৰাস কৰাৰ কাৰণে, নোহোৱা কৰাৰ কাৰণে, মিনিমাইজ মানে পাৰিলে নোহোৱা কৰাৰ কাৰণে প্ৰয়াস কৰি আছোঁ। আমাৰ এই ৰেটটো খুব এটা ভাল নহয় নেশ্যনেল লেভেলত জানে। ময়ো বেছি দিন হোৱা নাই, এবছৰ হ'ল EM হৈ পেলাই আমাৰ মেন পাৱাৰৰ তেনেকুৱা নহয়, আমাৰ ঠিক তেনেকুৱা স্কিলফুল মানে মানুহো নাই তেনেকুৱা ধৰণৰ। তথাপিও আমাৰ অসম চৰকাৰৰ বিষয়াসকলে মাজে মাজে আহি আছে, আমাৰ যিবোৰ মানে ষ্টাফ আছে বা আমাৰ মেন পাৱাৰ যিখিনি আছে সেইখিনিকো আমি আৰু ডেভেলপ কৰি পেলাই আমাৰ এই সমস্যাবোৰ দূৰ কৰাৰ কাৰণে প্ৰয়াস কৰি আছোঁ। কিন্তু দেখিবলৈ পাইছোঁ যে যিখিনি ছ'চিয়েল লেভেল ডিপাৰ্টমেণ্ট গাঁৱত যিখিনি শিক্ষা
সৰু সৰু ল'ৰা ছোৱালী শিক্ষা দিয়ে স্কুলত যোৱাৰ আগত শিক্ষা ৰাতিপুৱা পঢ়ে এইটো মানে ফাংচন আনফাংচনলেছ চলি আছে এইটো প্ৰেজেণ্ট কি আপোনালোকে চিন্তা কৰি আছে আপোনালোকে এইটো ঠিকেই মানে আমাৰ ক'ভিড প্ৰট'কলৰ কাৰণে অংগনবাদী চেণ্টাৰবোৰ প্ৰায় 1.5 বছৰ বন্ধ আছিলে যোৱা পৰহিটা ন'টিছ ওলাইছে নটিফিকেশ্যন দিছে অসম চৰকাৰৰ পৰা এই চেণ্টাৰবোৰ আকৌ মুকলি হ'ব 1.5 বছৰমান চেণ্টাৰ সম্পূৰ্ণ বন্ধ আছিলে গতিকে এই চেণ্টাৰবোৰ মুকলি হোৱাৰ পিছত আমি অবজাৰভেশ্যন কৰিম আমাৰ যিবোৰ ছুপাৰভাইজাৰ আছে CDPOs তেওঁলোককো অবজাৰভেশ্যন কৰিব দিম মানে কণ্টিনিউ যাতে চলি থাকে এই চেণ্টাৰবোৰ কেন্দ্ৰবোৰ আপোনালোকে আমাক জনাব কিবা অসুবিধা পালে আমি সেই ক্ষেত্ৰত সম্পূৰ্ণৰূপে দায়িত্ব লৈ আগবাঢ়িম থেংক ইউ